আৰু ৰ'দ ইমান জোৰে জোৰে দি আছে যে মই কেমেৰালৈ চাবই পৰা নাই ভালকৈ। আৰু আপোনালোকে চাই থাকক আজিৰ ভ্লগটো। নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভ্লগলৈ। আজিৰ ভ্লগটোত আমি আহি আছোঁ এটা অত্যন্ত ধুনীয়া প্ৰাকৃতিক ঠাইলৈ, য'ত পাহাৰৰ মাজে মাজে বৈ আহিছে একেবাৰে স্বচ্ছ আৰু ঠাণ্ডা পানী। আজিৰ দিনটো মোৰ বাবে বহুত বিশেষ, কাৰণ আজি আমাৰ দাদাসকলৰ সৈতে আমি এই ঠাইখিনি উপভোগ কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু ইয়াতে চেকিং চলি আছে যেন অনুভৱ হৈছে। আৰু সকলো যাত্ৰাৰ দৰে আজিৰ যাত্ৰা আৰম্ভ হৈছে বহুত উৎসাহ আৰু আনন্দৰে। পুৱা ঘৰৰ পৰা ওলাই আমি সকলোৱে একেলগে ঠাইখিনিৰ উদ্দেশ্যে ৰাওনা হ'লোঁ। আৰম্ভণিতে ৰাস্তা যথেষ্ট ভাল নাছিল যদিও যিমানে আমাৰ জেগাটো ওচৰ চাপি আহি আছে সিমানে ৰাস্তা বেয়া হ'বলৈ ধৰিছে। বহুত ঠাইত ডাঙৰ ডাঙৰ শিল, ডাঙৰ ডাঙৰ গাঁত, ডাঙৰ ডাঙৰ খাল, গাড়ী চলাবলৈও কেতিয়াবা অসুবিধা হৈছে। কিন্তু এইটো কথা গম পাইছিলোঁ যে এটা টাইমত আমি ইমান ভাল এডোখৰ জেগা পাম ইমান বেয়া ৰাস্তা অতিক্ৰম কৰি। কিন্তু আমি জানিছিলোঁ যে কষ্টৰ পিছতে থাকে সুন্দৰ অভিজ্ঞতা। আমি গৈ থকাৰ সময়ত চাৰিওফালে থকা ডাঙৰ ডাঙৰ গছবোৰ আৰু ইয়াৰ ঠাণ্ডা হাৱাই মনটো একেবাৰে শান্ত কৰি দিছে। মাজে মাজে আমি ৰৈ ফটো তুলিলোঁ, ভিডিঅ' ৰেকৰ্ড কৰিলোঁ। প্ৰকৃতিৰ লগত এনেকুৱা সময় কটোৱাটো এক বেলেগ ধৰণৰ অনুভৱ। ৰাস্তা কেনেকুৱা? বঢ়িয়া বঢ়িয়া, একদম ধুনীয়া। অৱস্থা বেয়া হৈ গৈছে পুৰা। আৰু মই ভাবিছিলোঁ ইমান জংঘলৰ মাজেদি অহাৰ পাছত ইয়াত ঘৰ দেখা নাপাম, কিন্তু ইয়াতে এখন গাঁও আছে আৰু এই গাঁওখনৰ ঘৰবিলাক ইমান ধুনীয়া কৈছোঁ নহয়। বাঁহেৰে সজা ঘৰ হয় আৰু মানুহবিলাকৰ বাৰীবিলাক বহুত ধুনীয়া হয়। আৰু অৱশেষত আমি আহি পাই গ'লোঁ আমাৰ লক্ষ্যস্থান। আৰু ইয়াতে ইমান মানুহ আহিছে, আজি যিহেতু দেওবাৰ সেইবাবে বহুত মানুহ ভৰ্তি, গাড়ী বহুত ভৰ্তি। আৰু আমি ক'ত জেগা পাম সেইটো গম নাপাওঁ, গৈ চাওঁ। আৰু এই নদীখনৰ পানীখিনি ইমানে চাফা, এইপিনে মই জোতা হাতত লৈ ল'বলগীয়া অৱস্থা হৈছে। আৰু নদীৰ কাষেদি যিহেতু যাম, আমি অলপ আগলৈ গৈছোঁ, ইয়াতে মানুহ পুৰা ভৰ্তি হৈ আছে। আৰু আমি ইয়াতে ফূৰ্তি কৰিলোঁ, গা ধুলোঁ, খালোঁ আৰু সময় সোনকালে পাৰ হৈ গ'ল। আমি বুজিয়ে নাপালোঁ কেতিয়ানো ইমান সময় পাৰ হৈ গ'ল। অৱশেষত ঘৰলৈ উভতি অহা সময় আহি পৰিল। আৰু মনটো অলপ বেয়াও লাগিছিল, কাৰণো মন যায় ইমান ধুনীয়া এডোখৰ জেগাৰ পৰা গুচি যাবলৈ। আৰু আপোনালোকে দেখিছে নহয়, মই চকু মেলিব পৰা নাই, ইমানেই ৰ'দ। আৰু বেকগ্ৰাউণ্ডটো দেখিছে ন ইমান ধুনীয়া। আৰু আজিৰ দিনটোত এটা বহুত সুন্দৰ স্মৃতি সংগ্ৰহ কৰিলোঁ। আৰু আজি এটা কথা গম পালোঁ, প্ৰকৃতিৰ মাজত কটোৱা সময়ৰ মূল্য কেতিয়াও টকাৰে জুখিব নোৱাৰি। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত জনাবা আজিৰ ভিডিঅ'টো কেনেকুৱা পালা। আৰু আজিলৈ মোৰ এই ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই গাইছ।